Israel,
পৃথিৱী যেতিয়া জলমগ্ন আছিল, চন্দ্ৰ সূৰ্য কোনো প্ৰকাশই নাছিল, তেতিয়া আমি নিৰঞ্জন ৰূপে হৈ অৱতাৰ আমাৰ সোঁ বাহুৰ পৰা মহাদেৱ আৰু নাভি পদ্মৰ পৰা ব্ৰহ্মাদেৱক সৃজন কৰা হ'ল। বৰ্তমান ব্ৰহ্মাদেৱে আমাৰ নিৰ্দেশতেই ব্ৰহ্মাণ্ড সৃষ্টিৰ পাতনি মেলিছে, কিন্তু ব্ৰহ্মাদেৱে এতিয়াও বুজাই নাই যে ব্ৰহ্মাণ্ড সৃষ্টিৰ বাবে আমাৰ ত্ৰিতয় ব্ৰহ্মা, বিষ্ণু আৰু ৰুদ্ৰ। শুনা প্ৰিয়, মৰিষি নন্দন কাশ্যপৰ ভাৰ্যা আৰু প্ৰজাপতি দক্ষৰ দুহিতা দিতি দেৱী সপত্নীৰ পুত্ৰগণৰ ঈৰ্ষাত প্ৰজ্বলিত হৈ নানান অকাৰ্য কৰিবলৈ আগবাঢ়িছে। অন্যহাতে ব্ৰহ্মাদেৱে অতি হেঁপাহেৰে সৃষ্টি কৰা ধৰিত্ৰী ৰসাতলত পতিত হোৱাৰ বাবে ব্ৰহ্মাদেৱ নানান অসুবিধাৰ সন্মুখীন হৈছে। সেইবাবে অচিৰতেই ধৰিত্ৰীক উদ্ধাৰ কৰি ব্ৰহ্মাদেৱৰ মনৰ কামনা আমি পূৰ্ণ কৰিব লাগিব। প্ৰিয়ে, ধৰিত্ৰীক উদ্ধাৰ কৰি কেৱল ব্ৰহ্মাদেৱৰ মনৰ কামনাহে পূৰ্ণ কৰিছে আপুনি, কিন্তু মোৰ মনৰ কামনা কেতিয়া পূৰ্ণ কৰিব আপুনি প্ৰভু? প্ৰিয়ে, প্ৰভু, তুমি কি ক'ব বিচাৰিছা মই একোৱেই বুজিব পৰা নাই। কোৱা প্ৰিয়ে, কোৱা, কি কামনাই দগ্ধ আজি তব প্ৰাণ? প্ৰিয়ে, প্ৰথমবাৰৰ বাবে যেতিয়া মই এই বৈকুণ্ঠপুৰীলৈ আহিছিলো, তেতিয়া আপোনাৰ তাৰিখত জয় আৰু বিজয়ে মোক যি অপমান কৰিছিল, তাৰ প্ৰতিশোধ আপুনি কেতিয়া ল'ব? প্ৰিয়ে, তুমি আজিও পাহৰিব পৰা নাই অতীতৰ সেই কথা। বৈকুণ্ঠৰ দুৱাৰপাল হৈ জয় আৰু বিজয়ে কাম, ক্ৰোধ, লোভ, মোহৰ সঞ্চাৰ কৰাৰ অপৰাধৰ শাস্তি অৱশ্যেই ভোগ কৰিবই লাগিব। আমি সেই মায়াজাল ইতিমধ্যেই ৰচনা কৰিছোঁ আৰু তোমাৰো মনৰ কামনা অচিৰেই পূৰ্ণ হ'ব। ব'লা প্ৰিয়ে, যাওঁ আমি খন্তেক বিশ্ৰামৰ বাবে। ব'লক প্ৰভু।